গাইজ কি খবৰ ওয়েলকাম টু মাই বেক ইউটিউব চেনেল Rajdeep.manas আৰু আজি সকলোকে হেপী দিৱালী শুভেচ্ছা থাকিল আৰু আজি মই হেপী দিৱালী পাতিব ওলাইছো এতিয়া মই গাটা সাটা খান্দি বৰ্তমান ৰেডি দেখালে কলপুলিহে গাড়িম আৰু চাও আপোনালোকে এই পুৰা এই দেখা পাইছে মই গাটা সাটা খান্দি ৰেডি কৰিছো এতিয়া মই কলপুলি এফালে এডাল পুতিছো যেহেতু প্ৰথম ভিডিওটো বনাব নোৱাৰিলো এতিয়া ভিডিওটো বনাইছো এফালে এডাল পুৰা কলপুলি গাড়ি লৈ ৰুইছো এডাল এফালে এতিয়া আৰু এফালে আৰু এডাল ৰুম এটো সাইডে আৰু এডাল তিনডাল ৰুম কলপুলি আৰু বলা ভিডিওটো আজি পুৰা ধামাকা হ'ব যায় আছে ভিডিওটো চাই থাকিব লাষ্টলে পুৰা গাইজ তো গাইজ আৰু এইফালে সৰু সৰু পোৱালিবিলাক চাক পুৰা ফুৰ্তি কৰে যায় আৰু এই চাক পুৰা মানুহ যা মই কলপুলি ৰুব লৈছোঁ আৰু মানুহবিলাক সুধি আছে কি কৰিবি কলপুলি ৰুই পুৰা আৰু সন্ধিয়ালৈহে বস্তুটো কেনেকুৱা লাগে পুৰা সম্পূৰ্ণ ভিউ দেখা হ'ব আৰু দেখাত পুৰা ধুনীয়া লাগিব সন্ধিয়ালৈ আৰু চাওক পোৱালিবিলাক কি ফূৰ্তিত আছে পুৰা আমি পূজা কৰি সিহঁতে কি ফূৰ্তিত আছে চাওক গাইজ এতিয়া আৰু এডাল কলপুলি কাটিবৰ কাৰণে যাই আছোঁ তো গাইজ কোনো ভালে কলপুলিয়ে নাই ভাল কলপুলি ক'ৰ পৰা আনিম কোনটা গছ বিচাৰি নদী পাৰৰ ফালে আহি গ'লোঁ এতিয়া চাওঁ নদী পাৰৰ ফালে আছে নেকি গাইজ এইখিনিতে অলপ কলগছ দেখা পাইছোঁ বেলেগৰ হয় বলকচোন দিয়ে নে নিদিয়ে যাওঁ এডালমান পালে লৈ আহিম পাছত আৰু এডাল ক'ৰবাৰ পৰা গোটাম আৰু নেকি আৰু আহি সেই নদী পাৰে পাই গ'লোঁ গাইজ অ' তই হাকবা পইচা নেকি হাকবা পইচা ইয়াতে অলপ কলপুলি আছে ইয়াতে চাই লওঁ অলপ গাইজ অ' গাইজ তো গাইজ বিচাৰি এডাল কলগছ পালোঁ বেলেগৰ হয় মনে মনে কাটিব লাগিব আৰু গালি দেখাবলৈ গালি দিব নেকি ঠিক নাই এডাল কাটি পেলাই লৈ যাওঁ এতিয়া আৰু দুডাল লাগে এডাল পাইছোঁ তো গাইজ এডাল কাটা আৰম্ভ কৰি আছোঁ পুৰা ভিডিও বানাইতেছে তো গাইজ কাটিলো এডাল এতিয়া ওলোৱাহে ৰাস্তা কোনফালে ওলাম এইফালে চলো তো গাইজ বহুত কষ্ট লাগে ঘৰ পালোঁ আহি আৰু এইফালে এটা কলগছ লোৱা আছে এইফালে এটা আৰু এইফালে মই আহি পালোঁ এতিয়া চাফা কৰি লওঁ ধুনীয়াকৈ এতিয়া চাফা কৰি লওঁ তাৰপিছত আৰু এডাল পুতি দিম আৰু থৈ থাক কলগছডাল থৈ থাক
তো গাইজ ওপৰৰ লাইনৰ তার আছে এইটো এতিয়া কোনোমতে কলপুলিটো ৰুলো পুতি লৈতো লাইনৰ তার লাগে বুলি ভয় লাগি আছে এইটো হ'ব ন পুতি দিওঁ কাৰণে আৰু এটা গাঁটা খান্দি আছো যিহেতু গাঁটা খান্দা বস্তু নাই মই কাচি দি গাঁটা খান্দি আছো কি জমনি না গাইজ আমাৰ এটা পাথৰ বহুত এইটো কাৰণে কাচি দি গাঁটা খান্দিব লগা হৈছে ঐ পুৰাণ কাচিখন আনচোন এই তাতে থৈছিলো এই চিকডালো লৈ আহ তো গাইজ মই তিনডাল কলপুলি দিম আপোনালোকে কলপুলি ৰুইছে নে নাই নিশ্চয় ক'ব কলপুলি পুতিছে নে নাই আৰু দেৱালী পাতিছে নে নাই নিশ্চয় জনাব কমেণ্ট কৰি এই শাক কি ডাঙৰ একদম মানে এইটো কি গজা খাব পাৰে তো গাইজ চাওক কিমান পাথৰ আছে বহুত গাঁটা খান্দিবৰ কাৰণে বহুত কষ্ট হৈ আছে পাথৰৰ কাৰণে চাওক এই কিমান পাথৰ ওলাইছে ডাঙৰ পাথৰ গাঁটা খান্দা বহুত কষ্ট হৈ আছে এইফালে ইয়াক লগাই দিছোঁ অলপ খন্তা খন্তে মোৰ পুৰা একদম হাতখন চাওক কি হৈ গৈছে পুৰা নখ সমান হৈছে বিষাই আছে এতিয়া নখটো তাক লগাই দিছোঁ এতিয়া গাঁটা খান্দিবৰ কাৰণে হাই চাইনা এইটো হ'ল চাইনাৰ ছোৱালী এইটো আমাৰ অসমৰ ছোৱালী নহয় Yeah. Hey, মোৰ বিয়া আছে না আজি দুজন উঠি গৈছে তামোল গছৰ এই চাওক সেজুৰ পাত পাৰিবৰ কাৰণে আৰু মই আহিছে লাঠি লৈ কাচি লগাই পেলাই সেজুৰ পাত পাৰিবৰ কাৰণে এতিয়া সেজুৰ পাত পাৰিম তিনিটা বলক জাত কি হলো এবার দিলাম সিধা করে চলো ঠিক গাইস বলক এতিয়া হেজুৰ পাত লগাম আৰু হেজুৰ পাতৰ ফুল লগাম বলক আপোনালোকক দেখাব লাগিব ভিডিঅ'টো কেনেকুৱা লাগে বলক চাই দিব ভিডিঅ'টো এতিয়া এয়া চাওক আমাৰ কেমেৰা ভিডিঅ' কৰি যাই আছে আৰু এতিয়া এয়া পাত লৈ যাই আছে হেজুৰ পাত চাওক ভিডিঅ' কৰি আহিছে লচলা চা কৰবা না মোবাইলটো থাকে কি বুঝে নাকবো কি বুঝিছি তুমি টিভি দিছো না টিভি দিছো তুমি উপরে দইলো বেশি ওই শাসন মজা হৈছে গাইস আৰু কৰিব বাকি আছে এতিয়াতো এখিনি সিম্পল হয় আৰু দেখাব সন্ধিয়ালৈ দেখাব কি মজা হয় গাইস এখিনি সজালো এতিয়া এখিনি বেলেগ পাত ধুনীয়াকৈ পাত বান্ধিছোঁ আৰু এখিনি সজাইছোঁ এতিয়া বৰ্তমান আৰু এইটো চাইডে আছে এফালে সজাইছোঁ লাহে লাহে এইফালে চাওক আৰু ৰাতিলৈ দেখাত ধুনীয়া লাগিব চাই এতিয়া এইখিনি সজাই আছোঁ আৰু এইফালে অলপমান বান্ধিব আছে পাত এইখিনি ইয়াতে বান্ধিম এইখিনি তাৰপিছত আৰু
আৰু এফালে এটা বস্তু দেখাই আছোঁ মই আপোনালোকক, বলক এফালে দেখাই দিম ভালকৈ। আৰু এটা বস্তু সজাই আছোঁ। তেতিয়া এটা বস্তু আনিছিলোঁ গছৰ পৰা পাৰি পেলাই, দেখা পাইছিলে আপোনালোকে। এতিয়া সেই বস্তু কি সজাই আছে চাওক, এইটো এটা সজাই আছে চাওক। वीडियो बना है जो यह फट गया है, ये तो फट गया है। इसको ऊपर में बांधना पड़ेगा इसको इधर रहने दो, इसको भी हम बांधेगा इधर में। ये सीधा है ना आरिफुल? তো গাইজ এইফালে দেখা হৈছে এইটো সজোৱা হৈ গৈছে। সেইযোৰ পাতত ধুনীয়াকৈ ফুল সজাই দিছোঁ, আৰু সজাবৰ কাৰণে ওপৰৰ ফালে সজোৱা নাই, যিহেতু এনেই ওপৰৰ ফালে এইখিনি আছে। এইফালে এতিয়া সজাই এখন ৰাতিলৈ ধুনীয়া লাগিব, যেতিয়া চাকি তাকি জ্বলাওঁ দেখাত ধুনীয়া লাগিব। এই চাওক পূৰা এতিয়া কেনেকুৱা লাগিছে চাওক, ৰাতিলৈ আৰু দেখাত ধুনীয়া লাগিব। আৰু এইফালে দিছোঁ মানে 3ডাল কলপুলি ৰুইছোঁ, যিহেতু 3ডাল কলপুলি আৰু ধুনীয়াকৈ সেইযোৰ পাত দি আৰু মাজত ফুল দি দিছোঁ, মানে ফুলৰ পাত দি দিছোঁ, এনেকৈ দেখাত ধুনীয়া লগা হৈছে এইফালে। আৰু ৰাতিলৈ দেখাত আৰু ধুনীয়া লাগিব, ৰাতি ভালকৈ দেখাই দিম এতিয়া ভিডিঅ'। তো গাইজ এইফালে আমাৰ চাকি তাকি জ্বলাই হৈছে, এতিয়া আৰু চাকি জ্বলাব বাকী আছে তলত। আৰু এইবিলাক চাওক বম ফুটা চাবৰ কাৰণে পূৰা এইবিলাক চাওক, পূৰা মানুহবিলাক এই চাওক পূৰা পাগল হৈছে গাইজ পূৰা। এইফালে জ্বলোৱা হৈ গৈছে, আৰু অলপ জ্বলাবৰ কাৰণে বাকী আছে এফালে, এতিয়া জ্বলাম। তো গাইজ চাওক পূৰা হাই কৈ দিয়ে চবেই। তো গাইজ এতিয়া বোলা মই কি ফটকা আনিছোঁ দেখাই দিম। এতিয়া পূৰা পাগলা হৈছে, পূৰা কি ফটকা আনিছোঁ চাবৰ কাৰণে পূৰা। চব তাতে থাক, ঐ চব এনে থাক, তাতে থাকচোন চব। আবিছে গাড়ি যাবা চাওক, পূৰা পাগলা হৈছে চাওক। ঐ চব এনে যায়, নিচে যাচোন চব। বেছি বস্তু আনিব পৰা নাই, এইখিনি অলপমান আনিছোঁ, যিখিনি পাৰিছোঁ সেইখিনিয়ে। আৰু আমাৰ কৃষ্ণৰ কাৰণে এই ফুলজাৰি আনিলোঁ 2ডাল। এই কৃষ্ণ ফুলজাৰি ফুটাবি না? এইফালে চাবা, এইখিনি ফটকা ফুটাম এতিয়া অলপ গাইজ। পূৰা এই ফটকা ফুটা চাবৰ কাৰণে পূৰা ৰখি আছে মানুহবিলাক, পূৰা বাকলা হৈ আছে পূৰা ফটকা ফুটাম গাইজ অলপ পূৰা। তো গাইজ দেখা পাইছে এতিয়া ৰাতি জ্বলাইছোঁ, কেনেকুৱা লাগিছে ৰাতি কওক, নিশ্চয় কমেণ্ট কৰি জনাব। তো গাইজ ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। এবাৰ চাওক কেনেকুৱা কি হৈছে এতিয়া। আৰু এতিয়া বলক এতিয়া বম ফুটাম, এতিয়া ফটকা ফুটাম আৰু দেখাই দিম পূৰা। এইফালে চাওক গাইজ পূৰা Sandal.
দশ না উপরে একজন উপরে যাবো না উপরে উপরে করবি হ্যাঁ কালি ৰাতি হৈ যোৱাৰ কাৰণে ভিডিঅ'খিনি বাকীখিনি বনাব নোৱাৰিলোঁ আৰু এতিয়া সেইকাৰণে ৰাতিপুৱা বনাই দিলোঁ যিখিনি পাইছোঁ এতিয়া ভিডিঅ'টো চাই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব চাই ভাল লাগে নে বেয়া লাগে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল চাই পেলাই নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক ছাবস্ক্ৰাইব কৰি দিব পাৰিলে বেল আইকনটো প্ৰেছ কৰি দিব যদি প্ৰথম যি ভিডিঅ' প্ৰথম যদি আপোনালোকে পায় ন'টিফিকেশ্যনবিলাক আৰু গাইজ ভিডিঅ'টো ইমানখিনি মই ভালকৈ বনাব পৰা নাই যদি আপোনালোকে ভাল লাগিছে কমেণ্ট কৰি জনাব তো গাইজ আজিলৈ ইমানখিনি আৰু নেক্সট ভিডিঅ' এটা লগ পাম আৰু